নমস্কাৰ বন্ধুসকল, কি খবৰ? আপোনালোকৰ খবৰ নিশ্চয় ভাল আৰু বেয়াৰ মাজতে স্বাগতম জনাইছোঁ মোৰ অন্যটা ভিডিঅ'লৈ। আজি আমি আহিছোঁ শ্ৰী লংকেশ্বৰ মন্দিৰ ভাগলৈ, গুৱাহাটীতে থকা। যিহেতু আমি গুৱাহাটীলৈ আহিছিলোঁ, সেইবাবে ভাবিলোঁ এই মন্দিৰ ভাগো দৰ্শন কৰি যাওঁ। গতিকে ভিতৰলৈ দেখাই যাম। বহুত ওপৰত আছে মন্দিৰ ভাগ। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাব। যিসকলে মোৰ ইউটিউব চেনেলটোত চাই আছে, চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে মোৰ ফেচবুক পেজত চাইছে, পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। আপোনালোকৰ সহায় সহযোগিতা পালে মই আৰু ভাল ভাল ভিডিঅ' দিবলৈ সাহস পাম। গতিকে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব এণ্ড ফ'ল' কৰিব। আহি ভিডিঅ'টো সম্পূৰ্ণ চাব। দেখিছিলোঁ মনত এটা ভয় ভাবো আহিছিল যে পাৰিম নে নোৱাৰিম ইমান দূৰ যাব, কিন্তু ছোৱালীজনীও আহিছিলে। গতিকে ছোৱালীজনীও অকণো ভাগৰ নলগাকৈ আমি চিৰিৰ ওপৰত উঠি গৈ আছিলোঁ আৰু গৈ অৱশেষত মন্দিৰ ভাগ পাইছিলোঁগৈ। গতিকে আমি হিচাপ কৰা মতে সৰু সৰু মন্দিৰ ভাগলৈ সোমোৱাৰ চিৰি বাদ দি আমি 341টা চিৰি পাইছিলোঁ। 341টা চিৰি গৈ আমি মন্দিৰ ভাগ দৰ্শন কৰিছোঁ। গতিকে খুব সুন্দৰ, প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা। গতিকে ইয়াত আহি মনৰ শান্তিও পায়। যিখিনি ডিপ্ৰেশ্যনত ভুগি আছে সেইখিনিও আহিব পাৰে আৰু অকণো ভাগৰ লগা নাছিলে। যদিও ছোৱালীজনীৰ কাৰণে মাজে মাজে ৰ'ব লগা হৈছিল, তথাপিতো মানে এটা মনৰ উৎসাহেৰে আমি আগলৈ গৈ আছিলোঁ। গতিকে ভিডিঅ'টো চাই থাকিলে আপোনালোকে গম পাব। সেয়া আমাৰ দেহাই নাচি নাচি গৈ আছে। যিমানে ওপৰলৈ উঠিছোঁ সিমানে মনটো ভাল লাগি গৈ আছে। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব।